হাই এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি হৈছে লক্ষ্মী পূজা, গতিকে সকলোকে বহুত শুভেচ্ছা থাকিল লক্ষ্মী পূজাৰ। আৰু সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিলোঁ। আৰু এতিয়া মানে ৰাতিপুৱাৰ কামখিনি শেষ হৈ গ'ল মোৰ কৰা, গোটেইখিনি যিখিনি কাম আছিলে কৰি আজৰি হ'লোঁ। আৰু এতিয়া আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আমাৰ ইয়াতে পুৰা বৰষুণ দি আছে। এইফালে বাহিৰৰ পৰিৱেশটো চাওকচোন, পুৰা বৰষুণ দি আছে। আজি লক্ষ্মী পূজা, পুৰা বৰষুণ। আৰু আমাৰ ৰিমজিমে কি কৰিছে চাওক, সেইটো সেইজনী শুই আছে ইয়াতে। অলপ পিছতে শৰাই যোগাৰ কৰিম আৰু এতিয়া এনে অলপ বাহিৰতে। এতিয়া কেইটামান মানে লাড়ু বনাম আৰু লক্ষ্মী পূজাত দিবৰ কাৰণে। পিঠাগুড়ি, নাৰিকল ৰুকা আৰু চেনি মিলাই কিনে মই এইখিনি বনাই লওঁ। এতিয়া আমি ৰিমজিম আৰু মই চাকি জ্বলাম আৰু শৰাইখন দিছোঁ আৰু মানে আগবঢ়োৱা নাই, এতিয়াহে চাকি জ্বলাম। এয়া ৰিমজিম গামোচা লৈ ৰেডি হৈছে চাকি জ্বলাবৰ কাৰণে। হাই। এতিয়া শৰাই ভঙা হৈ গ'ল, আমি সকলোৱে খাই উঠিলোঁ মাহ প্ৰসাদ। আৰু এতিয়া মানে আপোনালোকক এটা বস্তু দেখাওঁ, এইটো দেখিছেনে? এয়া নাৰিকলৰ পানী হয়। নাৰিকলৰ পানীটো ভগৱানৰ ওচৰত আজি দিব লাগে, লক্ষী মাৰ ওচৰত। আৰু আজি দিছিলোঁ, দিয়াৰ পিছত মানে এইটো চকুত লগাব লাগে। মই লগাইছোঁ, চকুত দিলে ভাল হয়। তাৰপিছত আৰু এতিয়া মই লগাই উঠিলোঁ অলপ আগতে, চবকে দিছোঁ। আপোনালোকে লগাইনে জনাবচোন কমেণ্ট কৰি। আমি লক্ষ্মী পূজাৰ ৰাতি মানে ভাত নাখাওঁ। আৰু এতিয়া ৰুটি আটা মাৰিলোঁ। আৰু এইফালে বুটৰ দাইল বহাই থৈছোঁ হ'ব আৰু এইফালে মোৰ আটা মৰা হৈ গ'ল। এতিয়া ৰুটি বনাম আৰু ৰুটিয়ে খাম আৰু আজি ৰুটি আৰু বুটৰ দাইল। আমাৰ ৰুটি আৰু এয়া বুটৰ দালি ৰেডি হৈ গ'ল। আৰু এতিয়া খাই লওঁ। খোৱা বোৱা হৈ গ'ল। আৰু আপোনালোকক সকলোকে গুড নাইট। আৰু আজি ভিডিঅ'টো এনেকৈ শেষ কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই।